মই আজি কেক এটা বনাবলৈ লৈছোঁ ঈদৰ কাৰণে বুলি কৈছোঁ কি লাগিব মই দেখুৱাই দিছোঁ এয়া কণী লৈছোঁ ইয়াত কণী মই 3টা লৈছোঁ তাৰপিছত ময়দা লৈছোঁ চেনি লৈছোঁ এয়া সমান সমান পৰিমাণৰ আপোনালোকে দিব যেতিয়া মানে আপোনালোকে যাৰ ঘৰত যিমান ডাঙৰ লাগে মই বেছি ডাঙৰ নকৰোঁ সৰু কৰিম সেইকাৰণে মই এয়া অলপ অলপকৈ দেখুৱাইছোঁ ৰিফাইন লৈছোঁ আৰু অলপ গাখীৰ লৈছোঁ গোটেইখিনি বস্তু মই সম পৰিমাণে লৈছোঁ আৰু অকমান ড্ৰাই ফ্ৰুটছ লৈছোঁ বেকিং পাউডাৰ লৈছোঁ আৰু এটা ভেনিলা এসেন্স লগত লৈছোঁ এয়া মই কণীখিনি ইয়াত দি দিলোঁ চাই ল'ব তাৰপিছত চেনিখিনি দি দিলোঁ এতিয়া আপোনালোকে অকমান সময় ফেটি ল'ব লাগিব কণী আৰু চেনিখিনি মই চেনিখিনি গ্ৰাইণ্ডাৰত গুড়া কৰা নাই এনেই দি দিছোঁ আপোনালোকে পাৰিলে কৰি ল'ব তেতিয়া বেছি মিহি হয় আৰু কম সময় ফেটিলেও হৈ যায় মই 10 মিনিটমান ফেটি ল'লোঁ এতিয়া ময়দাখিনি দি দিছোঁ এনেকৈ আপোনালোকে চাকনিতে লৈ ল'ব তাৰপিছত এয়া মই বেকিং দি দিছোঁ লগতে এতিয়া মই চাকনিত নললেও হয় মানে কিবা কিবি গোটা চোটা থাকিব পাৰে সেইকাৰণে মই এনেকৈ চালি দেখুৱাই দিছোঁ ওপৰত এয়া মই হৈ গৈছে চালা ময়দা দিয়া এতিয়া মই আকৌ অলপ সময় ঘুটিম মই চামুচ দিয়ে ঘুটিছোঁ গাখীৰ দি দিলোঁ মই এই কেকটো চকলেটৰ বনাম সেইকাৰণে আপোনালোকক মই সেইটো দেখুৱা নাছিলোঁ এতিয়া দেখুৱাই দিলোঁ এইটো কোকো পাউডাৰ মই ইয়াত ইউজ কৰিম এতিয়া এয়া মই কোকো পাউডাৰ ইয়াত দি দিছোঁ এতিয়া মই আকৌ ঘুটি আছোঁ কোকো পাউডাৰ মই হুইস্কাৰডাল ব্যৱহাৰ কৰা নাই আপোনালোকে চামুচ দিয়ে কৰিব ভাল হয় চামুচ দি কৰিলে চবৰে ঘৰত হুইস্কাৰডাল নাথাকে সেইকাৰণে মই এইটো চকলেট কেক বনাম এতিয়া মই অকমান ভেনিলাৰ এসেন্স দিম চেণ্টৰ কাৰণে এইটো অকমান মই দি দিলোঁ ঘুটাটো হৈ গৈছে এতিয়া মই ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিম এয়া মই বাতি এটা তেল সানি লৈছোঁ কিনাৰতো সানিব লাগিব তলতো সব ফালে আৰু মই আজি বালি দি পেলাই টাৱাত বহোৱাম কেকটো অভেনটো ইউজ নকৰোঁ কিয়নো সকলোৰে ঘৰত অভেন নাথাকে সেইকাৰণে মই জেনেৰেল কৰিয়ে দেখুৱাই দিম যেনেকৈ বালিত এইটো বহাই দিম তাৰপিছত ওপৰত ঢাকনা কভাৰ দি দিম এতিয়া মই বালিখিনি বহাই দিছিলোঁ গেছত ফ্ৰী হিটৰ কাৰণে দি থৈছোঁ তাৰপিছত এইটো নি আস্তেকৈ বহাই দিম এতিয়া মোৰ তেল সানা হৈ গৈছে এতিয়া মই ইয়াত কাগজ দি দিম মই এতিয়া কেকৰ বেটাৰখিনি এই বাতিটোত ঢালি দিম আৰু বেটাৰখিনি কৰি পেলাই মই আধা ঘণ্টা সময় ৰাখি দিছিলোঁ সেট হ'বৰ কাৰণে এতিয়া মই লগে লগে দিয়া নাছিলোঁ এতিয়া মই ইয়াত ঢালি দিলোঁ
আপোনালোকৰ বেটাৰটো এনেকুৱা হ'ব লাগিব, ইমান লিকুইড হ'ব লাগিব। মই এতিয়া এখন টেৱা পাতি দিলোঁ গেছৰ ওপৰত, তাৰ ওপৰত বালি দিলোঁ। দিয়াৰ পিছত এতিয়া এইটো মই বহুৱাই দিছোঁ, ইয়াত এনেকৈ বহুৱাই দিব। তাৰপিছত এখন আপোনালোকে প্ৰেছাৰত এনেকৈ এখন যিকোনো প্লেট এখন ওপৰত দি দিব, দি পেলাই কিবা এটা দি এনেকৈ হেঁচা দি দিব। তাৰপিছত 45 মিনিটছ ৰাখিব লাগিব এইটো চিমত গেছটো। মই 45 মিনিটছ হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই দিম। এয়া কেকটো বনোৱা মোৰ হৈ গ'ল। স্পেচিয়েলি এইটো আজি ঈদৰ কাৰণে বনাইছিলোঁ। সকলোকে গীতিকাছ ব্লগৰ ফালৰ পৰা ঈদৰ কাৰণে শুভেচ্ছা জনালোঁ। আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাইছে, একদম চিম্পুল হয় আৰু ঘৰতে থকা বস্তুৰে বনাব পাৰিব সকলোৱে। মই আজি মাইক্ৰ'ৱেভ ব্যৱহাৰ কৰা নাই আৰু ইয়াকে যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই দিব। আৰু অন্য এটা ৰেচিপিত আকৌ আপোনালোকৰ সৈতে দেখা হ'ম।